আপোনালোক সকলোৱে জানে যে আমি 9, 10 আৰু 11 তাৰিখে 3 দিন অসম চৰকাৰৰ 2 বছৰ উদযাপন উপলক্ষে কিছু জনহিতৈষীমূলক কাজ হাতত লোৱাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মণিপুৰৰ ৰাজনৈতিক আৰু সামাজিক বা বৰ্তমান চলি থকা পৰিৱেশৰ পৰিপ্ৰেক্ষিতত তেখেতৰ অসম ভ্ৰমণ 26 মেলৈকে পিছুৱাই দিছে আৰু সেইবাবে আমি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰেমটো 26 মে তাৰিখে কৰিম। এনেও তেওঁলোক 1 জুলাইৰ পৰাই যোগদান কৰিব লাগিছিল, 1 জুনৰ পৰা, গতিকে যোগদানৰ তাৰিখটো একে থাকিব, কিন্তু তেওঁলোকৰ যিটো নিযুক্তি পত্ৰ 11 তাৰিখে পালেহেঁতেন, এতিয়া তেওঁলোকে 26 তাৰিখে পাব। আগতে 11 তাৰিখে নিযুক্তি পত্ৰখন লৈ হয়তো কিছুদিন বেছি ঘৰত থাকিব পাৰিলেহেঁতেন, এতিয়া 4 দিনে থাকিব পাৰিব। যোগদানৰ ডেটটো একে থাকিব, 1 জুন। এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ অনুষ্ঠানটো 26 মে তাৰিখে অনুষ্ঠিত হ'ব। ইয়াৰ লগত 26 মে তাৰিখে আমি আৰু এটা অনুষ্ঠানৰ আধাৰশিলা কৰিব পাৰিম। গৃহমন্ত্ৰী ডাঙৰীয়াই আজি মঞ্জুৰি দিছে আৰু আজি আমি গধূলি কেবিনেটতো মাটি এলটমেণ্ট কৰিম। সেইটো হ'ল অসমত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি এখনো সেইদিনাই তেখেতে আধাৰশিলা কৰিব আৰু গুৱাহাটী মেডিকেল কলেজত লগে লগে সাময়িক কেম্পাছৰ পৰা কোৰ্চ আৰম্ভ কৰিব। কিন্তু এইমছৰ কাষত আমি তেখেতসকলক 150 বিঘা মাটি দিম, য'ত নেকি নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰা হ'ব। আহমেদাবাদত নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি আছে, গুৱাহাটীতো হ'ব। এইটো এটা অসমৰ কাৰণে যথেষ্ট আদৰণীয় বা যথেষ্ট এটা আদৰণীয় পদক্ষেপ হ'ব। আপোনালোকক আৰু এটা কথা মই জনাব খুজিছোঁ যে অহাকালি আমি অসমত ঔদ্যোগিক বিনিয়োগৰ বাবে প্ৰায় 8,000 কোটি টকাৰ বা তাৰ সম পৰিমাণৰ টকাৰ বিনিয়োগৰ আমাৰ বিয়লি 4 বজাত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, যাৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা যি বাজেটত আমি উল্লেখ কৰিছিলোঁ, সেই কামৰো আমি শুভাৰম্ভ কৰিম। ইতিমধ্যে আপোনালোকে জানে যে নিযুক্তিৰ ক্ষেত্ৰত আমাৰ ৰিক্ৰুটমেণ্ট কমিশ্যন 2টাই পৰীক্ষাৰ ফলাফল দিলে। এডুকেশ্যনৰ মাধ্যমিক যিটো বিভাগ, তেখেতসকলে তাৰ ফলাফল দিলে। আজি ৰাতিপুৱা অসম আৰক্ষী, ফৰেষ্ট আৰু এক্সাইজ ডিপাৰ্টমেণ্টৰ ফলাফল ঘোষিত হ'ল। আজি নিশা মাজভাগলৈ LP আৰু ME স্কুলৰ শিক্ষকৰ ফলাফল ঘোষণা হ'ব। 10 তাৰিখে হেল্থ ডিপাৰ্টমেণ্টৰ 3rd গ্ৰেড পোষ্টসমূহ আৰু কিছু 4th গ্ৰেড পোষ্টৰ ৰিজাল্ট ঘোষণা হ'ব। কিন্তু যি প্ৰায় 1900 4th গ্ৰেড হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে, তাৰ ফলাফল ফাইনেল ৰিজাল্ট ঘোষণা কৰোঁতে আৰু 3-4 দিন ডিপাৰ্টমেণ্টক প্ৰয়োজন হ'ব। অৰ্থাৎ আমি বাই 14th এই গোটেই কামখিনি আমি শেষ কৰিব পাৰিম। আৰু এই গোটেই কামখিনি যদি আমি ভবামতে শেষ হয়, 45,000 প্লাছ নিযুক্তি আমি অহা 26 তাৰিখে কৰিব পাৰিম। ইতিমধ্যে বিভাগসমূহক আমি জনাই দিছোঁ যে তেওঁলোকে পোষ্টিং অৰ্ডাৰ আদি যাতে এই সময়খিনিৰ মাজত প্ৰস্তুত কৰি ৰাখে
যাতে আমি 26 তাৰিখে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে 1 জুনত সকলোৱে যোগদান কৰিব পাৰে।